নমস্কাৰ আজি আমি পুনৰ অৰ্থনীতি আনটা খণ্ডলৈ আপোনালোকৰ মাজলৈকে কেইটামান প্ৰশ্ন লৈ আহিছোঁ আৰু এই পাঠটোত সন্নিৱিষ্ট কৰা 30টা প্ৰশ্ন আগন্তুক পৰীক্ষাৰ প্ৰতিযোগিতামূলক যিসমূহ পৰীক্ষা আছে অতিকৈ বেছি দৰকাৰী হ'ব। প্ৰথম প্ৰশ্নটো লওঁ, অসমৰ চাহৰ বৈজ্ঞানিক নাম কি? প্ৰায় আহি থকা এটা প্ৰশ্ন, পৰীক্ষাত প্ৰায় দেখা যায় প্ৰশ্নটো। ইয়াৰে উত্তৰটো হ'ব কেমেলিয়া চিনেচিছ এছামিকা ভেৰাইটেল। কেমেলিয়া চিনেচিছ এছামিকা ভেৰাইটেল হ'ল অসমৰ চাহৰ বৈজ্ঞানিক নাম। কুৱেশ্যন 2 লওঁ, দ্য আছাম কোম্পানী লিমিটেডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰটো হ'ব দ্য আছাম কোম্পানী লিমিটেডৰ মুখ্য কাৰ্যালয় শিৱসাগৰৰ নাজিৰাত অৱস্থিত। নেক্সট কুৱেশ্যন 3, কোনটো কোম্পানীয়ে অসমত খাৰুৱা তেল আৱিষ্কাৰ কৰিছিল? অতি ইম্পৰ্টেণ্ট এটা কুৱেশ্যন। খাৰুৱা তেল আৱিষ্কাৰ কৰা কোম্পানীটো আছিল আছাম ৰেলৱেজ এণ্ড ট্ৰেডিং কোম্পানী লিমিটেড। আৰু 1867 চনত ডিগবৈত এই খাৰুৱা তেল প্ৰথমবাৰলৈ আৱিষ্কাৰ হৈছিল। কুৱেশ্যন 4, ডিগবৈ শোধনাগাৰটো কোনে পৰিচালনা কৰে? অসমৰ ভিতৰতে নহয়, ভাৰতৰ বা এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণি শোধনাগাৰ ডিগবৈ শোধনাগাৰ, আৰু এই শোধনাগাৰটো পৰিচালনা কৰে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড। আমি চমুকৈ যাক IOCL বুলি কওঁ। খুবেই ইম্পৰ্টেণ্ট, কাৰণ আমি জানো যে আমাৰ অসমৰ ডিগবৈ শোধনাগাৰটো অকল অসম ভাৰতৰে নহয়, এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণি তেল শোধনাগাৰ। নেক্সট কুৱেশ্যন 5, প্ৰকৃতি কে সাথ প্ৰগতি কি অৰ? অসমৰ কোনটো তেল শোধনাগাৰৰ শ্লোগানটো? অৰ্থাৎ কোনটো তেল শোধনাগাৰৰ লগত প্ৰকৃতি কে সাথ প্ৰগতি কি অৰ শ্লোগানটো জড়িত হৈ আছে? এইটো হ'ব গুৱাহাটীৰ নুনমাটি তেল শোধনাগাৰ। গুৱাহাটীৰ নুনমাটি তেল শোধনাগাৰৰ লগত এই শ্লোগানটো জড়িত হৈ আছে। কুৱেশ্যন 6, লুক ইষ্ট পলিচিখন কোন বৈদেশিক সংস্থাৰ সৈতে জড়িত? অৰ্থাৎ পূবলৈ চোৱা নীতি কোনটো সংস্থা, বিদেশৰ বা বৈদেশিক কোনটো সংস্থাৰ সৈতে জড়িত হৈ আছে? তো ই দক্ষিণ পূব এছিয়া দেশৰ সৈতে জড়িত হৈ আছে। পূবলৈ চোৱা নীতি বা লুক ইষ্ট পলিচিখন দক্ষিণ পূব এছিয়া দেশৰ সৈতে জড়িত। কুৱেশ্যন নম্বৰ 7 চাওঁ, ডিব্ৰুগড়ত অৱস্থিত অসম গেছ ক্ৰেকাৰ প্ৰকল্প কি উৎপাদনৰ লগত জড়িত? অৰ্থাৎ প্ৰডাকশ্যন। ডিব্ৰুগড়ত অৱস্থিত অসম গেছ ক্ৰেকাৰ প্ৰকল্প, আমি সকলোৱে জানো যে ডিব্ৰুগড়ৰ লেপেটকাটাত গেছ ক্ৰেকাৰ প্ৰকল্পটো আছে, আৰু এই গেছ ক্ৰেকাৰ প্ৰকল্পটো পেট্ৰ'কেমিকেলছ উৎপাদনৰ লগত জড়িত। অৰ্থাৎ পেট্ৰলজাত যিবিলাক ৰাসায়নিক দ্ৰব্য আছে সেইবিলাকৰ উৎপাদনৰ লগত জড়িত। কুৱেশ্যন 8, নেট ফি সম্পূৰ্ণ নাম হ'ল? অৰ্থাৎ নেট ফি সম্পূৰ্ণ নামটো কি? তো নেট ফি সম্পূৰ্ণ নামটো, ইয়াৰ আগতে আমি জানো যে নেট ফিৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত আছে? গুৱাহাটীত আছে। আৰু ইয়াৰ সম্পূৰ্ণ নামটো হ'ল উত্তৰ পূব বিত্তীয় উন্নয়ন নিগম, যাক আমি ইংৰাজীত কওঁ নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যন লিমিটেড, আৰু ই 1995 চনত গঠন হৈছিল। আত্মসহায়ক গোটবোৰৰ উন্নীতকৰণৰ বাবে চৰকাৰে কি আঁচনি আনিছিল? ইয়াৰ উত্তৰটো হ'ব বিস্তাৰিত কনকলতা মহিলা সবলীকৰণ যোজনা। এই আঁচনিখন আত্মসহায়ক গোটৰ বাবে আনিছিল। কুৱেশ্যন 10, অসমমালা আৰু ভাৰতমালা আঁচনি কিহৰ লগত জড়িত? অসমমালা আৰু ভাৰতমালা আঁচনিখন কিহৰ লগত জড়িত হৈ আছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পথ উন্নয়নৰ লগত। অৰ্থাৎ উন্নত মানদণ্ড পথ নিৰ্মাণৰ লগত অসমমালা আৰু ভাৰতমালা আঁচনিখন জড়িত। নেক্সট কুৱেশ্যন 11, ভাৰত গৌৰৱ আঁচনিৰ মূল উদ্দেশ্য কি? তো ভাৰত গৌৰৱ আঁচনিখনৰ মূল উদ্দেশ্য হ'ল আমাৰ ভাৰতৰ যিসমূহ জনজাতীয় ভাষা আছে সেই ভাষাসমূহক সংৰক্ষণ কৰা। অৰ্থাৎ জনজাতীয় ভাষাসমূহৰ সংৰক্ষণ হ'ল ভাৰত গৌৰৱ আঁচনিৰ মূল উদ্দেশ্য। নেক্সট কুৱেশ্যন 12, চাহৰ ক্ষেত্ৰত STG সম্পূৰ্ণ নাম কি? বহুকেইটা পৰীক্ষাত এই প্ৰশ্নটো অহা দেখা গৈছে। তো STG মানে চাহৰ ক্ষেত্ৰত হ'ব স্মল টি গ্ৰৱাৰ্ছ, S স্মল টি আৰু G গ্ৰৱাৰ্ছ, স্মল টি গ্ৰৱাৰ্ছ STG। কুৱেশ্যন 13, চাহৰ ক্ষেত্ৰত CTCৰ অৰ্থ হ'ল? CTCৰ সম্পূৰ্ণ অৰ্থটো কি? চাহৰ ক্ষেত্ৰত CTCৰ সম্পূৰ্ণ অৰ্থটো হ'ল ক্ৰাছ টিয়াৰ এণ্ড কাৰ্ল। ক্ৰাছ টিয়াৰ এণ্ড কাৰ্ল হ'ল CTCৰ সম্পূৰ্ণ অৰ্থ। নেক্সট কুৱেশ্যন 15, প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কিমান চনত হৈছিল? প্ৰথম পঞ্চবাৰ্ষিক, যিখন পঞ্চবাৰ্ষিক পৰিকল্পনা 1951 পৰা 56 চনলৈকে চলিছিল। তো 51 চনত আৰম্ভণি হৈছিল, আৰু ই 5 বছৰীয়া যিহেতু পৰিকল্পনা, গতিকে 1951 পৰা 56লৈ হৈছিল। কুৱেশ্যন 16, ভাৰতৰ পৰিকল্পনা আয়োগখন কিমান চনত গঠন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব
ভাৰতৰ পৰিকল্পনা আয়োগখন 1950 চনত গঠন কৰা হৈছিল। তো 1950 চনত গঠন হৈ প্ৰথমখন পৰিকল্পনা পঞ্চবাৰ্ষিক পৰিকল্পনা গঠন কৰিছিল 51 পৰা 56লৈ। কুৱেশ্যন 17, কোনখন পৰিকল্পনা আয়োগে প্ৰথমবাৰৰ বাবে দৰিদ্ৰতা নিৰ্মূলৰ ব্যৱস্থা উল্লেখ কৰিছিল? তো পৰিকল্পনা আয়োগ যিহেতু 5 বছৰ মূৰে মূৰে হয়, কোনখন পৰিকল্পনা আয়োগত দৰিদ্ৰতা নিৰ্মূলৰ ব্যৱস্থাৰ কথা উল্লেখ আছিল? পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা। পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাখনত দৰিদ্ৰতা নিৰ্মূলৰ কাৰণে ব্যৱস্থা লোৱা হৈছে। কুৱেশ্যন নম্বৰ 18, ভাৰতীয় ৰেলৰ দ্ৰুতবেগী ৰেলগাড়ী কোন স্থানত চলাচল কৰে? তো ভাৰতীয় ৰেল সেৱা দ্ৰুতবেগী ৰেলগাড়ীখন নতুন দিল্লী আৰু মুম্বাইৰ মাজত চলাচল কৰে, যিখনৰ নাম ৰাজধানী এক্সপ্ৰেছ। নতুন দিল্লী আৰু মুম্বাইৰ মাজত চলা ৰাজধানী এক্সপ্ৰেছখনেই হ'ল ভাৰতীয় ৰেলৰ ভিতৰত দ্ৰুতবেগী ৰেলগাড়ী। তাৰ পিছৰ কুৱেশ্যনটো লওঁ আমি, কুৱেশ্যন নম্বৰ 18, মিড ডে মিল আঁচনি কিমান চনত আৰম্ভ কৰা হৈছিল? MDM বুলি কওঁ যাক আমি, মধ্যাহ্ন ভোজন আঁচনিখন কিমান চনত শুভাৰম্ভণি হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মিড ডে মিল বা মধ্যাহ্ন ভোজন আঁচনিখন 1995 চনত শুভাৰম্ভণি কৰা হৈছিল। তাৰ পিছৰ কুৱেশ্যনটো চাওঁ আমি, কুৱেশ্যন নম্বৰ 20, নীল বিপ্লৱ কিহৰ লগত জড়িত? নীল বিপ্লৱ বুলি ক'লে আমি সকলোৱে জানো যে নীল বিপ্লৱ মৎস্য উৎপাদনৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 21, কিমান চনত নাবাৰ্ড প্ৰতিষ্ঠা কৰা হৈছিল? নাবাৰ্ড বুলি ক'লে আমি কি বুজোঁ? ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম উন্নয়ন বেংক, অৰ্থাৎ নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। এই নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট বা ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম উন্নয়ন বেংকটো কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1982 চনত, 1982। কুৱেশ্যন নম্বৰ 22, ভাৰতৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয় কোন ঠাইত প্ৰতিষ্ঠা কৰা হৈছিল? ইণ্ডিয়াছ ফাৰ্ষ্ট এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি। তো ইয়াৰে উত্তৰটো হ'ব উত্তৰাখণ্ড পন্তনগৰ নামৰ ঠাইত ভাৰতৰ ভিতৰতে প্ৰথমখন কৃষি বিশ্ববিদ্যালয় বা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি প্ৰতিষ্ঠা কৰা হৈছিল উত্তৰাখণ্ড পন্তনগৰত। কুৱেশ্যন নম্বৰ 23, স্বাধীন ভাৰতৰ প্ৰথম ঔদ্যোগিক নীতি কেতিয়া গ্ৰহণ কৰা হৈছিল? অৰ্থাৎ ফাৰ্ষ্ট ইণ্ডাষ্ট্ৰিয়েল পলিচিখন কিমান চনত গঠন কৰা হৈছিলে ভাৰত স্বাধীন হোৱাৰ পাছত? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব স্বাধীন হৈছিল ভাৰতখন 1947 চনত, তাৰ ঠিক এবছৰৰ পাছতেই 1948 চনত প্ৰথমখন উদ্যোগিক নীতি ভাৰতে গ্ৰহণ কৰিছিল, অৰ্থাৎ 1948 চনত উদ্যোগ নীতি গ্ৰহণ কৰা হৈছিল। কুৱেশ্যন 24, কোনটো বেংকৰ পুৰণি নাম এম্পেৰিয়েল বেংক অফ ইণ্ডিয়া? এম্পেৰিয়েল বেংক অফ ইণ্ডিয়া বুলি আমি কোনটো বেংকক জানো? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এম্পেৰিয়েল বেংক অফ ইণ্ডিয়া পুৰণি নাম ষ্টেট বেংক অফ ইণ্ডিয়াৰ, অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াৰ প্ৰাচীন নামটো আছিল ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া, যাক পিছলৈ ষ্টেট বেংক অফ ইণ্ডিয়া কৰা হৈছিল। কুৱেশ্যন নম্বৰ 25, ভাৰতৰ ৰিজাৰ্ভ বেংক কিমান চনত ৰাষ্ট্ৰীয়কৰণ হৈছিল? আমি সকলোৱে জানো যে ভাৰতৰ কেন্দ্ৰীয় বেংকটো হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, যিটো 1935 চনত প্ৰতিষ্ঠা কৰা হৈছিল। কিন্তু ৰাষ্ট্ৰীয়কৰণ অৰ্থাৎ নেশ্যনেলাইজ কেতিয়া কৰা হৈছিল? 1949, 1949 চনত ৰাষ্ট্ৰীয়কৰণ হৈছিল। নেক্সট কুৱেশ্যন 26, কিমান চনত ভাৰত চৰকাৰে একেলগে 14টা বেংক ৰাষ্ট্ৰীয়কৰণ কৰিছিল? খুবেই এক ঐতিহাসিক দিন আছিল আৰু 14টা বেংক এটা বছৰতে ৰাষ্ট্ৰীয়কৰণ বা নেশ্যনেলাইজ কৰা হৈছিল। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1969 চনত ইন্দিৰা গান্ধী চৰকাৰৰ সময়ত 14টা বেংক একেলগে ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। নেক্সট কুৱেশ্যন 27, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ৰিজাৰ্ভ বেংক আমি জানো যে সকলোৱে ভাৰতৰ কেন্দ্ৰীয় বেংক আৰু ই কাগজী নোট ছপা কৰে, আৰু এই বেংকটোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? মুম্বাইত। নেক্সট কুৱেশ্যন 28, বিজয় কেলকাৰ কমিটিখন কিহৰ লগত জড়িত? তো বিজয় কেলকাৰ কমিটিখন কিহৰ লগত জড়িত? ইয়াৰ উত্তৰটো হ'ব বিজয় কেলকাৰ কমিটিখন টেক্স ৰিফৰ্ম অৰ্থাৎ কৰ সংস্কাৰৰ লগত জড়িত হৈ আছে। বিজয় কেলকাৰ কমিটিখনে কৰ সংস্কাৰৰ বিষয়ে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছিল। নেক্সট কুৱেশ্যন 29, ভাৰতত কিমান চনত প্ৰথমবাৰলৈ সম্পত্তি কৰ অৰ্থাৎ ৱেল্থ টেক্স আৰোপ কৰা হৈছিল?
তো ভাৰতত প্ৰথমবাৰৰ কাৰণে ৱেল্থ টেক্স বা সম্পত্তি কৰ আৰোপ কৰা হৈছিলে 1957 চনত 1957 চনত প্ৰথমবাৰৰ বাবে ৱেল্থ টেক্স বা সম্পত্তি কৰ ভাৰতত আৰোপ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 30 বিশ্ব বাণিজ্য সংস্থা কিমান চনত গঠন কৰা হৈছিল, যাক আমি ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন বা চমুতে WTO বুলি জানো। বিশ্ব বাণিজ্য সংস্থা বা WTO কিমান চনত গঠন কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব 1995 চনত। আৰু ইয়াৰ পুৰণি নামটো আছিলে GATT, GATT, আমি সকলোৱে GATT বুলি জানো। নেক্সট কুৱেশ্যন 31 একটকীয়া মুদ্ৰাৰ প্ৰচলন কোনে কৰিব পাৰে? আমি জানো যে কাগজী মুদ্ৰা প্ৰচলন কোনে কৰে? ভাৰতত কেন্দ্ৰীয় বেংকে, যিটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। কিন্তু সোধা হৈছে একটকীয়া মুদ্ৰাৰ প্ৰচলন কোনে কৰিব পাৰে? একটকীয়া মুদ্ৰাৰ প্ৰচলন ভাৰতত অকল কেন্দ্ৰীয় চৰকাৰেহে কৰিব পাৰে। তো 1 টকাৰ মুদ্ৰা প্ৰচলনটো কোনে কৰে? কেন্দ্ৰীয় চৰকাৰে। আজি এই খণ্ডটিত অৰ্থনীতিৰ ওপৰত 31টা প্ৰশ্ন আপোনালোকলৈকে আগবঢ়ালোঁ আৰু 31টা প্ৰশ্ন এনেধৰণে ওলোৱা হৈছে যি প্ৰশ্নকেইটা আগন্তুক পৰীক্ষাসমূহৰ কাৰণে অতিকৈ বেছি দৰকাৰী আৰু বিগত পৰীক্ষাসমূহত তাৰে বহুকেইটা প্ৰশ্ন ইতিমধ্যে আহি গৈছে। গতিকে যাৰ সম্ভাৱনা আটাইতকৈ বেছি আছে তেনেধৰণৰ প্ৰশ্নসমূহ আমি আপোনালোকৰ মাজলৈ অনাৰ কাৰণে প্ৰয়াস কৰিছোঁ। তো আশা কৰিম ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিব।